নমস্কাৰ বন্ধু বান্ধৱীসকল, আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। যোৱা 9 জানুৱাৰী তাৰিখে আমি ধেমাজি জিলাৰ আমাৰ বংশধৰসকল মিলিত হৈছিলোঁ চমৰাজানৰ কুমতীয়া নৈৰ পাৰত। আমি সকলোৱে মিলি প্ৰীতিভোজ খাইছিলোঁ। সেই দিনটোৰ কিছুমান মুহূৰ্ত স্মৃতি হিচাপে সাঁচি ৰখাৰ লগতে তাত পাৰ কৰা সেই মুহূৰ্তবোৰ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰাৰ হেঁপাহেৰে এই ভিডিঅ'টো আগবঢ়ালোঁ। লগৰ এজনৰ গাড়ী, এই গাড়ীখনতেই আমি ৰাতিপুৱা প্ৰায় 10 মান বজাত যাত্ৰা আৰম্ভ কৰিছিলোঁ এনেদৰে। গৈ গৈ পাইছিলোঁগৈ গাই দলং। এয়া দেখিছে, দলংখনৰ ঠায়ে ঠায়ে মেৰামতিৰ কাম চলি আছে। গৈ গৈ পাইছিলোঁগৈ ধেমাজি টাউন। আৰু এটা সময়ত এনেকৈয়ে পাইছিলোঁগৈ আমি চমৰাজান। এয়া বনভোজস্থলীৰ ওচৰৰ দৃশ্য। প্ৰীতিভোজস্থলী গৈ পোৱাৰ পাছৰ মুহূৰ্তবোৰ কেনেদৰেনো পাৰ হৈছিল সেয়া আপোনালোকে নিজেই চাই যাওকচোন। এয়া চাহ খোৱাৰ পৰ্ব। এয়া ভোজৰ আয়োজন চলি আছে। দ্বিতীয় কাৰ্যসূচী আৰম্ভ কৰিব লৈছোঁ। আমাৰ চিনাকি পৰ্ব আছে। সকলোৰে অনুৰোধ, তেওঁলোকে আমাৰ যিহেতু আমি সকলো লাভৱানেই হয়, গতিকে তেওঁলোকৰ নামটো ক'লেই হ'ল আৰু ক'ৰ পৰা আহিছে। মোৰ নাম গণেশ, লাহনটো কোৱাই নাই বাৰু, গতিকে মই ধেমাজি। মই কন্দৰৰ পৰা লাহন, ধেমাজি টাউনৰে নমস্কাৰ, মোৰ নাম শ্ৰীমতী বৰ্তি লাহন, মই চিলাপথাৰ তোলামা গাঁও। নমস্কাৰ, আমি চিলাপথাৰৰ পৰা আহিছোঁ। আমাৰ চিলাপথাৰ অহাখিনি একেলগে উঠি দিলে হ'ব। উঠি দিছোঁ বাৰু, আমি কল্যাণপুৰতে চিলাপথাৰ কল্যাণপুৰ লাহন পৰিয়াল। এই যিটো প্ৰীতিভোজ আজি আমাৰ জিলাৰ যিসকল উদ্যোক্তাই আয়োজন কৰিছে, তালৈ আপোনালোক সকলোকে মানে সাদৰেৰে আদৰণি জনাইছোঁ। ধেমাজি জিলাতো আমি বহুত লাহন আছো। আমি এনেধৰণে একত্ৰিত নোহোৱাৰ কাৰণে আমি গম পোৱা নাছিলোঁ। আজি একত্ৰিত হৈছোঁ। যিসকল উদ্যোক্তাই এইখিনি আগভাগ ল'লে তেখেতসকললৈ ধন্যবাদ। শিৰোনাম ব'লা। গৈ থকাটোৱেই জীৱন, ৰৈ যোৱাটোৱেই অপমৃত্যু। ব'লা আগবাঢ়ি যাওঁ, ব'লা বৈ যোৱা নদীৰ উৎসাহেৰে আশাবাদী হওঁ, চলমান ডাৱৰৰ গতিময়তাৰে হওঁ আমি গতিময়। আজি আমাৰ লাহন পৰিয়ালৰ সকলোলৈ মই আন্তৰিক ধন্যবাদ জনাইছোঁ। ইয়াত লগ পোৱা দাদা, বাইদেউ, আইতা
কণ কণ ভাইটি ভণ্টিসকলক সকলোকে মোৰ মৰম যাচিলোঁ। অনুষ্ঠানত সিদিনা আমাৰ বংশধৰসকলৰ ভিতৰৰ কেইগৰাকীমান জ্যেষ্ঠ ব্যক্তিক এনেকৈ সম্বৰ্ধনা জনোৱা হৈছিল। এয়া মধুৰ লাহনদেৱক মন্দিৰ বাইদেৱে এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে। এয়া মনোপুৰৰ লাহন আইতাক ৰূপা লাহন বাইদেৱে এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে। তাৰ পাছত বাহিৰ হৈ বজাবলৈ লৈছোঁ, আশা কৰোঁ সকলোৱে ভাল পাব। বাঁহীৰ পাছত আকৌ এটি গান। আৰু এটি গান। ইয়াৰ পাছতে কিছু বাৰ্তালাপ। 18 মানে 3-4 বছৰ পঢ়াৰ পিছত ট্ৰেইনিং কৰাৰ পিছত মই চাকৰি পাইছিলোঁ প্ৰথম গোৱাত। গোৱাৰ পৰা মই জয়পুৰত কৰিলোঁ চাকৰি, কেৰেলাত কৰিলোঁ, এনেকৈ ইণ্ডিয়াত অলপ দিন কৰিলোঁ। তাৰপিছত মই সুবিধা পালোঁ ইউৰোপত যোৱাৰ। ইউৰোপত কেইবছৰমান কৰাৰ পিছত মই আকৌ ইণ্ডিয়া আহিলোঁ। ইণ্ডিয়াত আকৌ ভাল অপৰচুনিটি এটা পাইছিলোঁ। তাৰপিছত ইণ্ডিয়াত আৰু 2 বছৰমান কৰাৰ পিছত মই ফাইনেলি আমেৰিকালৈ যাম। ইয়াৰ পাছত আৰু এটা কবিতা। কিংবা পাকভ্ৰমণৰ সংগী নহয় গাহৰি। গাহৰিয়ে ক'ব নোৱাৰে গৰাকীৰ বোজা, শুৱনি কৰিব নোৱাৰে গৃহস্থৰ পজা। আগচোতালৰ গাহৰিৰ প্ৰৱেশ অবৈধ, জনসভাটো কচি গাহৰি। কবিতাৰ পাছত কবিতা। কবিতাৰ শিৰোনাম শেষ ইচ্ছা। শেষ ইচ্ছা অতীত মৰহি গ'ল, শত স্মৃতি জহি খহি গ'ল, ৰৈ গ'ল মাথো হৃদয়ৰ স্পন্দন, মানৱতা সাক্ষী হৈ ৰ'ল জীৱনৰ। বাৰু তামোল দিয়কচোন, তামোল দিয়ক। বল 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 বল। আৰু এনেকৈয়ে পাৰ হৈছিল ভাল লগা দিনৰ ভাল লগা সময়।